হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি হৈছে মোৰ পঞ্চমৃত খোৱাৰ দিন। চ' ভাবিলোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোকে এবাৰ দেখাই দিওঁ মই দিনটোত কেনেকৈ কি কৰিলোঁ। চ' এয়া কি লাগে যোগাৰ কৰিছে, দুখন থালন, এখন মোৰ আৰু এখন হাজবেণ্ডৰ। আৰু ইয়াতে মোৰ বা, তেখেতে যোগাৰ কৰি আছে। এয়া মোৰ বা, মা আৰু পেহী, সিহঁতে সকলোৱে যোগাৰ কৰিছে। আৰু এয়া ইফালে প্ৰসাদৰ যোগাৰ কৰিছে, কেইজনীমান গোপিনী মাতি। এতিয়া পঞ্চমৃত খোৱাৰ নিয়মটো আৰম্ভ কৰিব। এয়া মা আৰু গোপিনী বৰমাগৰাকীয়ে গোটেইখিনি যোগাৰ কৰি আছে পঞ্চমৃত খুৱাবৰ কাৰণে কেনেকৈ কি নিয়ম কৰিব লাগিব। যিহেতু এইটো নিয়ম মাকৰ ঘৰত কৰিব লাগে, কিন্তু মোৰ লং ডিষ্টেঞ্চ হৈ গ'ল কাৰণে ডক্টৰে মানা কৰি দিলে লং জাৰ্ণি কৰিবৰ কাৰণে। চ' ইয়াতে পাতিব লগা হ'ল হাজবেণ্ডৰ ঘৰতে। মা, পেহী আৰু বা আহিছে। চ' দুটা নিয়মত হ'ব এতিয়া মোৰ। এয়া আৰম্ভ কৰিছে গোপিনীসকলে। প্ৰথম আৰম্ভণি ঘোষাৰে তেওঁলোকে আৰম্ভ কৰিছে। এয়া পঞ্চমৃতৰ নিয়ম ষ্টাৰ্ট হৈ গ'ল। ফাৰ্ষ্ট মোৰ মাৰ ঘৰৰ নিয়মত কৰিছে। চ' মা খুৱাইছে মোক প্ৰথমতে, আৰু ছাইডত বা হেল্প কৰি আছে। কিয় হেল্প কৰিছে জনাম বাৰু মই কেতিয়াবা। এয়া এটা এটাকৈ গোটেইখিনি নিয়ম কৰি আছে। পুৰা খা আজি। আজি কিমান দিন ভাল খুৱাই দিছে ন পখিলা। বাছো লোভ লাগিছে নি তোৰ? ৰ খুৱাই দিব নহয়। তাইখিনি কৰি লওক। থালাখন আনি দিয়ে, তেওঁ পিছত নেপাল লগা কতো দে যি খাই খাব, যিখিনি ৰয় ভাল জেগাত থব লাগিব। বেলেগক নিদিবা সেয়া বস্তু খাব। লৈ যোৱা এখন দাঙি লৈ যোৱা নহয়। আৰু এতিয়া হাজবেণ্ডক খুৱাইছে। আমাৰ মা জানি বুজি হাজবেণ্ডক বেছি বেছি খুৱাই আছে। এইটো বস্তু তেওঁলোকৰে, আমি আমাৰ মতে কৰি লওঁ। আমাৰ মই মাতো খুৱাই পেলাই যোৱাত খুৱাই দিছোঁ, তেনেকৈ কৰিছোঁ। দিছোঁ এতিয়া নিজে নিজে কৰিছোঁ অকলে অকলে। বাচি নোখোৱা বস্তুটো বেছিকৈ খুৱাই দিব। কি বেয়া পায়?
বাছি ভাবিছে কি পালা ফুললো সব খা আজি পিছত জয় নিজে খাব আপুনি এতিয়া অকণ দি দিয়ক মাকে খাবা না মই এটা খাই লাভ নাই মই ৰুনু মই দেখানে খাওয়া ৰুনু মই খাইনি নেকি পঞ্চমী সবৰে থাকিব না আমি মানে হেৰিলে গলো হা ইহঁতেকো পুখুৰীলে গলো আৰু এতিয়া শাশুমাই খুৱাই আছে মোক ইয়াৰ নিয়মত হ'ল তাৰ বাতিটো বেলেগ আছে তাৰ পৰা খোৱা তাৰ বাতি বেলেগ এইটো বাতি একেটাই সেইটোতে আছে নেকি একেটাই খুৱাই দিয়া তেতিয়াহ'লে অকণ মৰমৰ পুত্ৰ খোৱা শান্তিৰে থকা নেকি পাপা হলো মা হলো আৰু এয়া পেহী খুৱাইছে একো নহয় এই চান্স বাচিব সদায় নাপাওঁ খা খা ইয়াক এবাৰ খোৱালেই হ'ব ন তিনিবাৰ আমাৰ ছোৱালীয়ে ভাল ভালেই নাপায় কি আকৌ হেৰি কৰিব নোৱাৰো দেই বান্ধিব নোৱাৰো আৰু এয়া জেঠাই আহিছে জেঠাই খুৱাইছে ভালে একো ক'লে হেৰি হওক আৰু ভাল পায় আজি দেওবাৰ কৰিল বুলিহে দেও নাপায় ভাই চাকি গছ নিলে ফেনখন ঘূৰাব পাৰি কিন্তু এতিয়া নাম বোলে পকা কৰা হেৰি নভঙাকৈ আপুনি তাকে হ'ল এয়া পঞ্চমৃতৰ নিয়ম ভাগ খতম হৈ গ'ল এতিয়া দুয়োজনী মাৰ পৰা আশীৰ্বাদ লৈ আছোঁ সকলোৰে হাতে হাতে বিচনী দেখি ধৰিব পাৰিছে চাগে আপোনালোকে বহুত গৰম আছিলে ইফালে চাকি জ্বলোৱাৰ কাৰণে ফেনখনো চলাব পৰা নাই চ' সকলোৰে হাতে হাতে এখন এখন বিচনী দিব লগা হৈছে কান্দিছে নে কি কান্দিছে এতিয়া ফূৰ্তি দিনহে ফূৰ্তিতে আছোঁ মানে ওলাব পাৰে কিন্তু সেইটো তাৰমানে সুখৰ নহয় সুখৰ তোমাৰ ভাল হ'ব এই সামৰণি ঘোষা গাইছে গোপিনীসকলে আৰু আমাক আশীৰ্বাদ কৰিছে সকলোখিনি নিয়ম ভালে ভালে হৈ গ'ল মনৰ আহ্বানৰ সৈতে সেৱা ধৰিছে যি মনে আহ্বান কৰিছে মনৰ আহ্বান পূৰণ কৰি তাৰ খবৰ দুষ্ট দুৰ্বিঘিনি দূৰ কৰি ঘাটৰ যেন বাটৰ যেন মাতৰ আগৰ মনৰ দূৰ কৰি কৰিব ভগৱন্তৰ ছায়া ধৰি দুই ঘৰকে আনন্দ দি মাতৃহঁতৰ বুকুৰ দিয়া পিতৃ মাতৃ বুকুৰ জোৰাই আনন্দ দি পেলাই প্ৰভুৱে যে কৃপা সাধিব এই প্ৰাৰ্থনা হৰি সামৰণি ঘোষা হোৱাৰ পিছত এতিয়া গোপিনীসকলে মাহ প্ৰসাদ সকলোকে ভগাই দিছে তেওঁলোকে সকলোখিনি কৰে যিহেতু পঞ্চমৃতখনত বেছি মানুহ নামাতে 5জনীমান গোপিনী মাতিলেই হয় সেইকাৰণে বহুত কম মানুহ মতা হৈছে আৰু ইয়াৰ পিছত অলপ জলপানৰ ব্যৱস্থাও কৰা হৈছে তেওঁলোকৰ কাৰণে এয়া দেখিছে সকলোকে পায়স আৰু অলপ জলপান দিছে তো ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ জনাব বন্ধু বান্ধৱীসকল তো আজিলৈ আহিছোঁ বাই